জন্মচক্ৰত এনে কি যোগ থাকিলে এজন ব্যক্তি গাঁও প্ৰধান বা অঞ্চল প্ৰধান হ'ব পাৰে বা টাউন কমিটিৰ চেয়াৰমেন হ'ব পাৰে, এজন ব্যক্তি মন্ত্ৰী MLA MP তথা ৰাষ্ট্ৰীয় মন্ত্ৰীও হ'ব পাৰে। এনে চক্ৰত অৰ্থাৎ ভাগ্যত সৌভাগ্য যোগ ঘটিব পাৰে। যিকোনো জন্ম আজি সেইটো ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰত উপস্থিত হৈছো। যিকোনো জন্মচক্ৰত ৰাশিৰ দশমপতি গ্ৰহৰ লগত ত্ৰিকোণপতি অৰ্থাৎ নৱম বা পঞ্চমপতি গ্ৰহৰ লগত যদি কোনো প্ৰকাৰে সম্বন্ধ স্থাপন হয়, লগতে সেই গ্ৰহবিলাকৰ ডিগ্ৰীগত বলাবল যদি শুভ হয়, তেনে জাতক জাতিকাৰ সমাজত এজন সাধাৰণ ব্যক্তিৰ পৰা এজন গণ্যমান্য তথা প্ৰতিষ্ঠিত ব্যক্তি হোৱাৰ বাহিৰেও তেওঁ এজন গ্ৰাম প্ৰধান বা অঞ্চল প্ৰধান হোৱাৰ বাহিৰেও মন্ত্ৰী বিধায়ক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ মন্ত্ৰী পৰ্যন্ত হ'ব পাৰে। ইয়াত দশমপতিৰ লগত নৱম আৰু পঞ্চমপতি গ্ৰহৰ যি সম্বন্ধৰ কথা মই উল্লেখ কৰিলো, সেই সম্বন্ধবিলাক হৈছে দৃষ্টি সম্বন্ধ, স্থান বিনিময় সম্বন্ধ বা সহাৱস্থান সম্বন্ধ। যিকোনো এটা সম্বন্ধত থাকিবই লাগিব। কেন্দ্ৰৰ মাজত দশম কেন্দ্ৰটোৱে হৈছে অত্যন্ত শক্তিশালী স্থান, যাক আমি লক্ষীৰ স্থান বুলি ভাবো। লগতে নৱম আৰু পঞ্চম স্থানক আমি নাৰায়ণৰ স্থান বুলি কওঁ। সেইকাৰণে যিকোনো জন্মচক্ৰত এই তিনিটা গ্ৰহৰ মাজত শুভ সম্বন্ধ স্থাপন হলেই যিকোনো জাতকে জীৱনত এনেকুৱা কোনো কাম নাই যে তেওঁলোকে কৰিব নোৱাৰে। তেওঁ অসম্ভৱ কামকো সম্ভৱ কৰি তুলিব পাৰে। তাৰ বাহিৰেও যিকোনো জন্মচক্ৰত পঞ্চমপতি নৱমপতি, পঞ্চমপতি নৱমত আৰু নৱমপতি পঞ্চমত থাকিলে বা দশমপতি যদি পঞ্চমত অৱস্থান কৰিলেও এনে জাতক জাতিকাই দৈৱ শক্তিৰ অধিকাৰী হৈ পবিত্ৰভাৱে জীৱন যাপন কৰিব পাৰে। এনে জাতক সাধাৰণতে ব্যৱসায়ী হিচাপে দেশ বিদেশত সুনাম অৰ্জন কৰে। এনে যোগক শিৱযোগ বুলি কোৱা হয়। শিৱযোগ হৈছে এটা ৰাজযোগ। তেনেহলে সৌভাগ্য যোগ কেনেকে ঘটিব পাৰি, এই সৌভাগ্য যোগৰ বিষয়ে উল্লেখ কৰিবৰ বাবে সেইটো পঞ্চম, নৱম আৰু দশমপতিৰ বাহিৰেও লগ্নপতি তথা চতুৰ্থপতিৰ কথা উল্লেখ কৰিব লাগিব। যিকোনো জাতক জাতিকাৰ জন্মচক্ৰত সৌভাগ্য যোগৰ সৃষ্টিৰ কাৰণে লক্ষ্য ৰাখিব লাগিব লগ্নপতি, চতুৰ্থপতি, পঞ্চম, নৱম আৰু দশমপতি। এই গ্ৰহবিলাকৰ ওপৰতেই নিৰ্ভৰ কৰি সৌভাগ্য যোগ সৃষ্টি হ'ব পাৰে। আৰু এইটো কেনেকুৱা ভাৱে সৃষ্টি হ'ব, এইটো মই চিত্ৰৰ মাজেৰে মই দেখাবৰ বাবে চেষ্টা কৰিছো। তাৰ কাৰণে মই যিকোনো এজনৰ জন্মচক্ৰৰ দ্বাৰা বুজোৱাৰ চেষ্টা কৰিছো। এই চক্ৰত সৌভাগ্য যোগৰ যেনে ইয়াত ধনু লগ্ন, মকৰ ৰাশি এজন যিকোনো জাতক জাতিকাৰ জন্মচক্ৰ মই ইয়াত লৈছো। যি জাতক বা জাতিকাৰ জন্মচক্ৰটো লৈছো তেওঁ হৈছে ধনু লগ্ন আৰু মকৰ ৰাশি। তেতিয়া কেনেকৈ গম পাব পাৰি যে জাতকৰ জন্মচক্ৰটোৰ পৰা সৌভাগ্য যোগৰ সৃষ্টি হৈছে নে নাই। আগতে কৈছো জাতক ধনু লগ্ন আৰু মকৰ ৰাশি। ধনু লগ্নৰ বাবে বৃহস্পতি গ্ৰহটো হৈছে লগ্ন তথা চতুৰ্থপতি গ্ৰহ হৈ লগ্ন তৃতীয়ত বক্ৰী অৱস্থাত আছে। দ্বিতীয়তে পঞ্চমপতি মংগল নৱমত
নৱমপতি ৰবিৰ লগত সহাৱস্থান কৰিছে, তাৰ লগত দশমপতি বুধৰো সহাৱস্থান ঘটিছে। তাৰ পাছত লগ্ন তথা চতুৰ্থপতি বৃহস্পতিৰ দৃষ্টি ভাগ্যস্থান ৰবি বুধ আৰু মংগলৰ ওপৰত পৰিছে। সৌভাগ্য যোগ ঘটিবৰ বাবে মই চক্ৰ পঞ্চম আৰু নৱম তথা দশমপতি গ্ৰহৰ লগত লগ্ন আৰু চতুৰ্থপতি গ্ৰহৰ মাজত হোৱা যি সম্বন্ধৰ কথা ইয়াত উল্লেখ কৰিলো, সেই সকলোখিনিয়ে এই জন্মচক্ৰটো দেখা পোৱা গৈছে, যাৰ ফলত এনে জাতক জাতিকাই এদিন ধনী তথা ৰাজতুল্য ক্ষমতাৰ সম্পদৰ মালিক হব পাৰে। কিন্তু এনে যোগ আকৌ ভংগ হব পাৰে যদি ৰাজযোগ কাৰক গ্ৰহ বক্ৰী অৱস্থাত হয়, শত্ৰু গৃহগত হয় বা শত্ৰু দৃষ্টি হলে, শত্ৰু গ্ৰহৰ দৃষ্ট হলে, লগতে গ্ৰহ যদি মৃত বা বলহীন অৱস্থাত থাকে, তেনেহলে এনে যোগ আকৌ ভংগ হৈ যাব পাৰে। এইখিনিত মই সৌভাগ্য যোগৰ এটা চিত্ৰৰ মাজেৰে মই এইটো বুজাব চেষ্টা কৰিছো। সৌভাগ্য যোগৰ আৰু এটা চিত্ৰ মই অংকন কৰি মই বুজাব চেষ্টা কৰিছো। ইয়াতো সেইকাৰণে দ্বিতীয় চিত্ৰত দেখুৱাৰ দৰে যিকোনো এটা স্থানত লগ্নপতি, পঞ্চমপতি আৰু নৱমপতি গ্ৰহ, এই তিনিটা গ্ৰহ যদি একেলগে অৱস্থান কৰে, তেনে ক্ষেত্ৰতো চক্ৰত সৌভাগ্য যোগৰ কাৰণে জাতক জাতিকাই ৰাজতুল্য ক্ষমতা আৰু ধন সম্পত্তিৰ অধিকাৰী হব পাৰে। দ্বিতীয় যি সৌভাগ্য যোগৰ মই চিত্ৰটো অংকন কৰিলো, ইয়াতে এইটো তুলা লগ্ন আৰু মিথুন ৰাশিৰ ব্যক্তি। ইয়াত লগ্নৰ দ্বাদশত বৃহস্পতি ৰাহুৰ অৱস্থান, একাদশত বৃহস্পতিৰ অৱস্থান, নৱমত চন্দ্ৰ আৰু সপ্তমত ষষ্ঠত কেতু মংগল, চতুৰ্থত বুধ শনি আৰু শুক্ৰ গ্ৰহৰ অৱস্থান আৰু তৃতীয়ত লগ্নত তৃতীয়ত ৰবিৰ অৱস্থান। যিকোনো এটা স্থানত যদি লগ্নপতি আৰু নৱমপতি গ্ৰহ, তিনিটা গ্ৰহই যদি, ইয়াত লগ্নপতি ক'ত বহিছে? চতুৰ্থত। লগ্নপতি চতুৰ্থত বহিছে, চতুৰ্থপতি চতুৰ্থত আৰু ভাগ্যপতি চতুৰ্থত অৱস্থান কৰিছে। এই তিনিটা গ্ৰহই একেলগে অৱস্থান কৰাৰ ক্ষেত্ৰত চক্ৰত সৌভাগ্য যোগৰ যি সৃষ্টি হৈছে, এই যোগৰ দ্বাৰা যিকোনো জাতক জাতিকাই সাধাৰণ এজন ব্যক্তিৰ পৰা ৰাজতুল্য ব্যক্তিলৈ ৰূপান্তৰ হব পাৰে আৰু এসময়ত তেওঁ বহুতো ধন সম্পত্তিৰ অধিকাৰী হব পাৰে। সৌভাগ্য যোগৰ দুটা চিত্ৰৰ মাজেৰে মই বুজাব চেষ্টা কৰিলো। আজি শুভযোগৰ বিষয়ে কিছু কথা যে উল্লেখ কৰিলো, ভিডিঅ'টো ভাল লাগিলে যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে, তাহাঁতসকলে ভিডিঅ'টো অলপ ছাবস্ক্ৰাইব কৰি লাইক আৰু শ্বেয়াৰ কৰিলে মই অলপ হলেও কৃপা প্ৰাপ্তি হম। পুৰণিবিলাকৰ কাৰণে কৈছো, তোমালোকে অলপ লাইক শ্বেয়াৰ অলপ কৰিলে মনত অলপ সহায়তা পাম, যাৰ ফলত মই নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ উপস্থিত হওঁ। থেংক ইউ।